हेलो व्हाट्सअप गाइस गुड मर्निंग। तो আজি स्पेशली মানে অমাৱস্যাৰ আপোনাৰ বৌদ্ধ বিহাৰত তিথি হিচাপে আমি পালন কৰোঁ। তো মানে বৌদ্ধ বিহাৰ বুলি নহয় আৰু গোটেই ঘৰখনে আৰু দিনটো আজি আপোনাৰ মঙ্গলবাৰ, আজি দিনটো আমি স্পেচিয়েল দিন হিচাপে পালন কৰোঁ। চ' সেই গতিকে এতিয়া বৰ্তমান আমি ওলাইছোঁ বৌদ্ধ বিহাৰলৈ, ইনথেম মুংগং বৌদ্ধ বিহাৰ। তো মই তালৈ ওলাই গৈছোঁ, লগৰ আছে কেইজনমান, তো লগত গৈ আছোঁ। তো চাই থাকিব, আজি ভিডিঅ'টো স্পেচিয়েল হ'ব। চ' ঠিক আছে, মই একদম ভালদৰে ওলাই মেলি আৰু গৈছোঁ আৰু এতিয়া। তো ইমানেই আৰু কিনো হেৰি কৰিম। তো ঠিক আছে, চাই থাকিব ভিডিঅ'টো, গৈ আছোঁ এতিয়া। তো এতিয়া পালোহি বৰ্তমান ইনথেম বৌদ্ধ বিহাৰ মূল গেটৰ ওচৰত পালোহি। তো এতিয়া ভিতৰলৈ সোমাই যাওঁ। তো ঠিক আছে, দেখুৱাম আৰু কি বাৰু। তো আজি স্পেচিয়েলি অলপমান মানুহৰ সমাগম বেছি হ'ব, তো সেইটো একো নাই বাৰু। তো এতিয়া ঠিক আছে, সোমাই গৈছোঁ ভিতৰলৈ। মোৰ ৰখা নাই, ঘূৰি আছোঁ। ক'ত ঘূৰিবি? ব্ৰাংচং, মিষ্টাৰ ব্ৰাংচং। তো এইফালে সোমাই গৈছোঁ এতিয়া। মানুহৰ সমাগম ঠিকে আছে। তো ভিতৰলৈ যাওঁ, কি হয় চাওঁ আৰু। আহিব, বৰষুণ দি দিলে ন, কেনেকৈ যাম এতিয়া ভাবিছে? বৰষুণ দি দিলে আৰু কেনেকৈ যাম? তো এতিয়া বৰ্তমান মই আছোঁ বিহাৰৰ ভিতৰত। চ' এতিয়া আৰম্ভ হ'ব আৰু আপুনি কি ক'ব, বন্দনা ক'ব, প্ৰাৰ্থনা ক'ব, যি হ'লেও। তো এতিয়া আৰম্ভ হ'ব। অলপমান ভগৱানৰ শৰণতো থাকিব লাগিব কেতিয়াবা। তো এইফালেও আহি দিলোঁ। আজি কণ্টেণ্টটো বিশেষকৈ একো নাই, তো এইটোৱেই আৰু। ঠিক আছে, চাই থাকিব ভিডিঅ'টো, কেনেকুৱা লাগিছে ক'ব, কমেণ্ট কৰিব, লাইক কৰিব, চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব আৰু। তো এইটো আশা ৰাখিলোঁ। তো তেতিয়া মানে নেক্সট ব্লগসমূহ আপোনালোকে ডাইৰেক্টলি পাই থাকিব। ঠিক আছে, চাই থাকিব, দেখুৱাই যাম।
বৰ্তমান আপোনাৰ অলপমান মানে আপোনাৰ সেৱা চেৱা কৰি মেলি বৰদবিহৰ পৰা বাহিৰলৈ আহিলোঁ। চ' এতিয়া ঘৰলৈ যাওঁ বুলি ভাবিছোঁ। ত' হৈ গ'ল, তো আমি যিখিনি কৰিব লাগে কৰিলোঁ। তো ঠিক আছে, গৈ থাকোঁ আৰু চাওঁ কি পাৰোঁ। ভাবিছোঁ আজি ভেকচিন ল'ব যাওঁ বুলি, কি হয় ফাইনেলটো নহয় এতিয়ালৈকে, তো ক'ব নোৱাৰিছোঁ। চ' চাই থাকিব মূল গেটখন, এইফালে মন্দিৰটো। চ' এতিয়া গৈ আছোঁ ঘৰলৈ উভতো। ঠিক আছে, তো মই আৰু ব্ৰাং লগতে ওলাইছোঁ। দুয়োটাৰে কি ক'ত আছ? ভেকচিনৰ সময় আহি গ'ল। ভেকচিন ল'ব নাযাওঁ? ছেকেণ্ড ড'জ তো ছেকেণ্ড ড'জটো লৈ আহোঁ। লালমাটি তাৰপিছত ওলাই কাৰণে ফোন কৰিছোঁ, কি কাৰণে ফোন কাটি দিছোঁ, ৰিচিভ কৰিব নাজানো। চৰকাৰৰ মিনি আছে নে মিনি গভৰ্ণমেণ্টৰ গাইডলাইন মিনি ক মানিবই লাগিব। আমি ভেকচিনটো লৈ আহোঁ। হেৰি ওলাই আছোঁ, কি বুলি কয় প্ৰগ্ৰাম তাকো পাই। তো ঠিক আছে, চাই থাকিব। তো ফাইনেলি ভেকচিনেশ্যন চেণ্টাৰ পালোহি। তো ঠিক আছে, ভেকচিনটো লৈ লওঁ। তাৰপাছত আপোনাৰ দেখুৱাম, তো চাই দিব আৰু কি পাৰোঁ। তো ঠিক আছে, ভেকচিনটো লৈ লওঁ। এয়াই আৰু এতিয়া এইখনত আপোনাৰ নামসমূহ ফিল আপ কৰি ল'ম, তাৰপিছত জমা দিওঁ। তো সেয়াই, তো আছে আমাৰ কেইজনমান এইফালে লিখি আছে, নোট কৰি আছে। ত' ইয়াৰ পৰা এতিয়া ডাইৰেক্ট আমি ড'জটো লৈ লওঁ, চাই থাকিব, দেখুৱাই যাম। চ' মানুহ বহুত কম, তো আপোনাৰ কাম জলদি হ'ব যেন পাইছোঁ। তো ঠিক আছে, চাই থাকিব। তো ফাইনেলি ছেকেণ্ড ড'জটো লৈ ল'লোঁ। তো এতিয়া আমাৰ কি ক'ম আৰু, টেনশ্যনৰ কথা নাই। তো ঠিক আছে, চাই থাকিব ভিডিঅ'টো। তো এতিয়া মানে ঘূৰিবলৈ পাম আৰু, এতিয়া চিন্তা কৰিব নাই। য'ত হ'লেও এণ্টি পাই যায়, ইণ্টাৰনেশ্যনেল ট্ৰেভেল চাৰ্টিফাইড। ইণ্টাৰনেশ্যনেল ট্ৰেভেল চাৰ্টিফাইড দিব নালাগে, পকেটত ভৰাই তো আইডিবোৰ আছে। তো ঠিক আছে, চাই থাকিব। একোৱেই গম নাপালোঁ, বেজীটো ল'লোঁ হয়, একো গম নাপালোঁ। জাষ্ট মানে লগাই দিলে আৰু হৈ গ'ল। তো ইমান ইজি, মানে যোৱাবাৰ লওঁতে অলপমান বিষাল, এইবাৰ গমেই নাপালোঁ। তো ঠিক আছে, চাওঁ পিল চিল পাওঁ নেকি, পিল চিল লৈ লওঁ, তাৰপিছত আমি যাম আৰু ঘৰলৈ। এনেই পেৰাচিটামল লৈ লৈছোঁ, তাৰপিছত লগৰ এজনে লৈ আছে, তাৰ পেৰাচিটামলটো লৈ লওঁ। তাৰপিছত আৰু শেষ, আমি এতিয়া ঘৰলৈ যাব লাগিব। তো তাৰপিছত কমপ্লিট হৈ গ'ল, এতিয়া আমি ঘৰলৈ যাব লাগিব। এতিয়া আমাৰ চিন্তা নাই, তো আৰু এতিয়া ট্ৰেভেল কৰিব পাৰিম। তো ঠিক আছে, চাই দিব। আৰু আমাৰ ইয়াত একচুৱেলি মই মাস্ক নলগোৱাৰ কাৰণ আছে। তো বহুত হেৰেঙা, একদম মানে হেৰেঙা। মানে আমাক ৰিকুৱেষ্ট কৰিছে, যদি কোনোবাই আপোনাৰ ইনজেকশ্যন ল'বলৈ যদি কোনোবাই বাকী আছে, তো যদি কোনোবাই প্ৰায় লৈ আহিবা বুলি কৈছে, বা জনাই দিবা কৈছে। চ' একদম কম, মানে আমি যিকেইজনে আহিছোঁ তো সিমানেই আৰু। জাষ্ট ক'লোঁ একদম মানে এণ্ট্ৰি কৰালৈকে আপোনাৰ 5 মিনিটো নালাগিলে। তো ঠিক আছে, চাই থাকিম। এতিয়া ঘৰলৈ উভতো। তো এয়া আমি ওলাই গৈ আছোঁ এতিয়া ঘৰলৈ। তো ঠিক আছে, চাই থাকিব ভিডিঅ'সমূহ, ঘৰত পাই লওঁগৈ। ভাল লাগিলে। চ' মানুহ বহুত কম, একদম কম, মানে গ'লোঁ জাষ্ট হৈ গ'ল মানে। তো ভাল লাগিলে। তো ফাইনেলি বৰ্তমান ঘৰত পালোহি। চ' ঘৰত পাই মেলি আৰু এতিয়া অকণমান আৰাম কৰোঁ। চাওঁ আজি কি হয়। যোৱাবাৰতো জ্বৰ হৈছিলে, মানে গা চা বিষ, মূৰ বিষ। তো চাওঁ এবাৰ অলপমান সুস্থ থাকিম যেন পাইছোঁ। ছেকেণ্ড ড'জত একো নহয় বুলি কয় বহুতে। তো ঠিক আছে,
এতিয়া ৰেষ্ট লওঁ, তাৰপিছত আকৌ লওঁ ভিডিঅ'টো আগবঢ়াম, চাই থাকিব। সকলোলৈ ধন্যবাদ থাকিল ভিডিঅ'টো চোৱাৰ বাবে। এতিয়া বৰ্তমান আপোনাৰ 10 বাজিলে গ'ল। চ' মই ভিডিঅ' এডিটিংসমূহ কৰিলোঁ। তাৰপিছত মই ফুটবল খেলৰ যিমান ভিডিঅ' মই ৰেকৰ্ড কৰিছিলোঁ সেইবোৰ এডিটিং কৰি আছোঁ। চ' কমপ্লিট এতিয়াও হোৱাগৈ নাই, তো কৰি আছিলোঁ আৰু ব্লগটো মই এডিট কৰিলোঁ। তো সকলোলৈ ধন্যবাদ থাকিল ব্লগটো চোৱাৰ বাবে। ব্লগটো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। তো আপোনালোক সকলোলৈ ধন্যবাদ থাকিল ব্লগটো চোৱাৰ বাবে। তো কাইলৈ আকৌ এটি নতুন ব্লগৰ সৈতে লগ পাই আছোঁ আপোনালোকৰ সৈতে। তো চাই থাকিব ব্লগটো। সকলোলৈ গুড নাইট, বাই বাই।